जिल्लानि डिमाकुसि राजमेला फोथाराव माइनाव हिसानसालि BKSS लिमिटेड खाग्राबारि आरो जनजातीय महिला BKSS लिमिटेडनि जथाय बानजायनायाव 10थि माहारियारि दानाय लुनाय सानजों लोब्बा लाखिनानै दिन्थिफुंनाय आरो फाननाय हाबाफारि बानजायदों। डिमाकुसि राजमेला फोथाराव थांनाय मैया 3 आगस्तनिफ्राय जागायनानै 7 आगस्तसिम सोलिगोनां बे हाबाफारिखौ फिथा हास'नानै बेखेवनानै होयो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा। भारत सरकारनि डेभेलपमेन्ट कमिशनार फर हेन्डलुम मिनिस्ट्रि अफ टेक्सटाइल उद्योग भवननि स्पन्सराव खुंनाय बे एक्सप'आव गासै 2 क्लास्टारनि 800 सि दागिरि आइजोफोरनि आखाइजों दानाय लुनाय सिफोरखौ दिन्थिफुंनायजों लोगोसे फाननायबो जागोन। बे हाबाफारिजोंनो लोब्बा लाखिनानै गासै 7 आइजो डिजाइनारफोरनो रिमुनेरेसन महरै 1 लाख रांनि चेक राननायजों लोगोसे मोजाङै सि दाना दिहुनगिरिफोरनो फोरमान बिलाइ आरो बान्था होनाय जायो। बेजों लोगोसे क्लास्टारनि सायख'जानाय आइजोफोरनो इन्दि खुन्दुंबो रानना हरनाय जायो। गिबियावनो आंनि गोसो गोरबोनिफ्राय आं खुलुमनायखौ जासिहरग्रोबाय। दिनै जोङो बेवहाय खाग्राबारि क्लास्टार लोगोसे डिमाकुसि क्लास्टार मोननै क्लास्टारा ज' जानानै बेवहाय एग्जिबिशन खुंदों। बे एग्जिबिशनखौ जोङो फैगौ आगस्टनि 7 खालार खालि जिहेतुके जोंहा नेशनेल हेन्डलुम डे बेजों लोब्बा लाखिनानै दिनै जोङो मोननैबो क्लास्टारनि गासैबो उइभार्सफोरनि दानाय लुनाय जि जोमफोरखौ बेवहाय फाननो थाखाय जोङो बे हाबाफारिखौ लानाय जादों। नेशनेल हेन्डलुम डे फालिनायजों लोगोसे जोङो एग्जिबिशनखौबो लाखिफानाय जादों। जिहेतुके जोंहा मोननै क्लास्टाराव गासै 800 हि दाग्राफोर दङ। गासै हि दाग्राफोरनि आखायाव जिखिना आखाइजों दानाय जि जोम दङ बे जि जोमफोरखौ दिनै बेवहाय दिन्थिफुंनायजों लोगोसे बायनाय फाननायबो सोलिदों। केन्द्रीय सरकाৰৰ পৰা সাহায্য হিচাপত 1,95,00,000 কোটি টকা ব্যয় কৰা হ'ব। ইয়াতে 400 বেনিফিচিয়াৰী উপকৃত হ'ব। প্ৰত্যেক বেনিফিচিয়াৰীৰ ভিতৰত কিছু সংখ্যক বেনিফিচিয়াৰী তেওঁলোকৰ প্ৰয়োজন মৰ্মে তাঁতশাল পাব, তাঁতশালৰ সা-সঁজুলি পাব, তাৰপিছত কিছুমানে লাইটিং চলাৰ লাইটিং পাব, ৱৰ্কছেট ঘৰত যিবিলাকৰ তাঁতশাল ৰাখিব পৰা ঠাই নাই সেইবিলাকত তাঁতশাল ৰাখিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব। তেওঁলোকক এক্সপ'জাৰ ভিজিটৰ কাৰণেও ৰখা হ'ব। তেওঁলোকৰ যিটো স্কিল বৰ্তমান স্কিল আছে সেই স্কিলটো আপগ্ৰেড কৰাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। আৰু যিবোৰ প্ৰডাক্ট আছে সেইবোৰ প্ৰডাক্টৰ ডেভেলপমেণ্ট কৰা, মাৰ্কেটেবল প্ৰডাক্ট প্ৰডিউচ কৰাৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰি দিয়া হ'ব। আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ যাতে উচিত মূল্যত বজাৰত বিক্ৰী কৰিব পাৰে সেই ব্যৱস্থাও কৰি দিয়া এই আঁচনিত সুবিধা আছে। ইয়াৰ উপৰিও আঁচনিত ডিজাইনাৰ আৰু CD বুলি ক্লাষ্টাৰ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু ডিজাইনাৰ আছে। এই ক্লাষ্টাৰ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু ডিজাইনাৰে শিপিনীসকলক যিবোৰ মানে কাৰিকৰী ডিজাইনৰ কাৰণে যিবোৰ সুবিধা লাগে সেইবোৰ সুবিধা তেওঁলোকে প্ৰয়োগ কৰিব। তাৰ কাৰণে তেওঁলোককো যিটো ৰেমুনাৰেশ্যন হয় তেওঁলোকে মাহিলী হিচাপত সেইটো কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক দিব। আৰু তাৰে কাৰণে 2টা ইনষ্টলমেণ্টত এই টকাটো আজিকালি জানে আপোনালোকে যে আগৰ দৰে বেনিফিচিয়াৰীলৈকে টকাটো অহাৰ ক্ষেত্ৰত যিটো পাব্লিক ফাণ্ড মেনেজমেণ্ট ছিষ্টেম আছে আৰু CNA চেণ্ট্ৰেল নডেল এজেঞ্চিৰ জৰিয়তে আহে। এই পইচাটো অকল বেনিফিচিয়াৰীহে ডাইৰেক্টলি পাব পাৰিব থ্ৰু ইমপ্লিমেণ্টিং এজেঞ্চি। গতিকে ইয়াতে হেৰাফেৰিৰ কোনো কথা নাই আৰু সকলো শিপিনীয়ে যাতে তেওঁলোকৰ যি ধৰণে তেওঁলোকক চিহ্নিত কৰা হৈছে যে তেওঁলোকক কিবোৰ আহিলা পাতি দিয়া হ'ব সেই ধৰণে সকলোৱে পাব। আৰু আমি আশা কৰিছোঁ এই আৰ্থিক বছৰৰ ভিতৰতে 24-25 চনৰ ভিতৰতে এই আঁচনি দুখনৰ সম্পূৰ্ণ ৰূপায়ণ সম্পন্ন হ'ব। আজি কেইগৰাকী ডিজাইনাৰক মানে ডিজাইনাৰ ইয়াতে আছে 1টা ক্লাষ্টাৰত 1জন ডিজাইনাৰ আৰু 1জন CD আছে। আৰু কিছুমান আমি জানে যে অহা 7 আগষ্ট তাৰিখে 7 আগষ্ট 24ত মানে 10th নেশ্যনেল হেণ্ডলুম ডে হ'ব। ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী 2015 চনৰ 7 আগষ্ট তাৰিখে বেনাৰছত প্ৰথম নেশ্যনেল হেণ্ডলুম ডে উদযাপন কৰিছিল। তাৰ পৰা প্ৰতি বছৰে 7 আগষ্ট তাৰিখটোত উদযাপন কৰা হয়। 7 আগষ্ট তাৰিখত উদযাপন কৰাৰ এটা মানে
জনামতে এটা মানে বিশেষ বৈশিষ্ট্যপূৰ্ণ দিন 7 আগষ্টটো কাৰণ 7 আগষ্ট তাৰিখত কলকাতাত এটা স্বাধীনতাৰ আগতে এটা ডিচিশ্যন হৈছিল যে ভাৰত স্বাধীন কৰাৰ কাৰণে এটা প্ৰতিজ্ঞাবদ্ধ কলকাতাত প্ৰতিজ্ঞা লৈছিল আৰু সেই দিনটো যাতে স্মৃতিটো সকলোৰে মানে ভাৰতীয়ৰ মাজত থাকে তাৰ কাৰণে 7 আগষ্ট তাৰিখটো মানে নেশ্যনেল হেণ্ডলুম ডে হিচাপত কৰা হৈছে আৰু সেই নেশ্যনেল হেণ্ডলুম ডে লগত সাদৃশ্য ৰাখি এই এক্সিবিশ্যনখন আয়োজন কৰা হৈছে ইয়াৰ লগতে আমি কিছুমান উইভাৰ্ছ যিবোৰ উইভাৰ দুয়োটা ক্লাষ্টাৰত মানে প্ৰডাকশ্যন কৰিছে তেওঁলোকৰ স্কিল দেখাইছে তেওঁলোকে বেষ্ট উইভাৰ হিচাপত তেওঁলোকক এৱাৰ্ড দিয়া হৈছে প্ৰত্যেকটো ক্লাষ্টাৰৰ পৰা 5জন কৰি মুঠ 10জন শিপিনীক আমি আজি নিৰ্বাচিত কৰি মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে তেওঁলোকক এৱাৰ্ড দিয়া হৈছে ধন্যবাদ সকলো